স্বাগতম জনাইছো ধীৰাজ এন্টাৰটেইনমেন্ট এণ্ড ব্লগিং ইউটিউব চেনেললৈ আজি এটা সুন্দৰ ব্লগ বনাব গৈ আছো ভিডিওটো শেষলৈকে চাই থাকিব আপোনালোকে ফাৰ্ষ্ট এতিয়া বজাৰ যাওঁ বজাৰত গৈ অলপ বজাৰ কৰো তাৰপা চুলি কেডাল কাটি আহো তাৰ পিছত শেষলৈ ভিডিওটো বেছি ধামাকা হ'ব গৈ আছে আপোনালোকে অসমত কোন প্ৰথমবাৰৰ বাবে মোৰ নিজৰ চেনেলত আপোনালোকে দেখিবলৈ পাব এটা চেণ্ডেল ফেক্টৰী চেণ্ডেল কেনেকৈ বনোৱা হয় এই সকলো অসমত কোন প্ৰথমবাৰৰ বাবে মই দেখাব গৈ আছো আপোনালোকে ভিডিওটো শেষলৈকে চাই থাকিব স্কিপ নকৰাকৈ আৰু যদি ভিডিওটো ভাল পায় চাই লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটোলৈ যদি নতুনকৈ আহিছে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তো বলক আমি ফাৰ্ষ্ট বজাৰ গৈ লওঁ বজাৰ কৰি আহি চুলি কাটি আমি গৈ আছো সেই মেইন জেগাটোলৈ চেণ্ডেল ফেক্টৰীলৈ আপোনালোকে শেষলৈকে ভিডিওটো চাই থাকক ঘৰত গৈ গাটো ধুই আহি যাম কাটি ফেৰি আছো গা ধুই এতিয়া যাব ওলাইছোঁ তো দাদা এজন আহি আছে একেলগে যাম দুইটা মোৰতো এতিয়া গাড়ী নাই চাইকেলহে আছে চাইকেল লৈ কেনেকৈ যাওঁ এতিয়া অকণমান দূৰ আছে ন দাদা এজন আহি আছে তাৰপৰা দুইটা যাম একেলগে আপোনালোকক একেবাৰে মটৰ ব্লগত লগ পাই আছোঁ ডাইৰেক্ট আকৌ কৈছোঁ অসমত পোন প্ৰথমবাৰৰ কাৰণে চেণ্ডেল ফেক্টৰী দেখুৱাব গৈছোঁ অসমত কোনো এজন ইউটিউবাৰ নাই যিজনে চেণ্ডেল ফেক্টৰী দেখুৱাইছে অসমত মই পোন প্ৰথমবাৰৰ বাবে দেখুৱাব গৈ আছোঁ আপোনালোকে তো শেষলৈকে ভিডিঅ'টো চাই থাকক কেনেকৈ বনোৱা হয় সকলো দৃশ্য আপোনালোকক দেখুৱাম আপোনালোকে শেষলৈকে চাই থাকক ভিডিঅ'টো ডাইৰেক্ট মটৰ ব্লগত লগ পাই আছোঁ চাই থাকক শেষলৈকে তেলটো ভৰাই লওঁ পেট্ৰলটো এইটো নোলা পেট্ৰলৰ লিটাৰ কিমান চলি আছে পেট্ৰল 95 কিমান চলি আছে লিটাৰ
সা সঁজুলিৰে ভিডিঅ'ৰ কাৰণে আজি ইয়াৰ কাৰণে আহি পাই গ'লো সেই PB ইণ্ডাষ্ট্ৰি। এইটো ইণ্ডাষ্ট্ৰিটোৰ নাম চাই লওক। এইটোৱে মানুহৰ ভিতৰতে বনোৱা আছে সকলোখিনি। চাই থাকক শেষলৈকে। ভাই আহি আছে সকলোখিনি কৰি গৈ ঘৰৰ ভিতৰত বনোৱা আছে সকলোখিনি। এইকেইটা মেচিনতে বনোৱা হয় সকলোখিনি চেণ্ডেল। দাদাজনে আহি দেখুৱাবহি অলপ পিছত। আপোনালোকে চাই থাকক শেষলৈকে। এই দুটা মেচিন আছে, এই দুটা মেচিনতে বনোৱা হয়। এইটো এটা মেচিন কেনেকৈ বনাই দেখুৱাই দিবহি বাৰু এবাৰ। আহি পেলাই পাই গ'লি চেণ্ডেল ফেক্টৰী। আমাৰ দাদাক স্বাগতম জনাইছোঁ প্ৰথমে। নমস্কাৰ। আপোনাক প্ৰথমে ধন্যবাদ জ্ঞাপন কৰিছোঁ। এজন অসমীয়া ব্যক্তি হৈ এনেকুৱা এটা উন্নত মানৰ বস্তু আপুনি আগবঢ়াই নিছে। আপুনি এইটো কেতিয়া আৰম্ভ কৰিছিলে বস্তুটো? মইতো এপ্ৰিলৰ 29 তাৰিখে আনিছোঁ। আপুনি এইটো ক'ৰ পৰা আনিছে? মই দিল্লীৰ পৰা আনিছোঁ। হয় হয়। দাদাই বস্তুটো বনাই একো দেখুৱাই দিব। আপোনালোক সকলোৱে চাই থাকক ভিডিঅ'টো শেষলৈকে। আপুনি আৰম্ভ কৰি একো দেখুৱাই দিয়ক। ঠিক আছে, অকণমান চাইড কৰিব লাগিব। এনেকৈ কাটিব এতিয়া প্ৰথমে এটা চেভত। অলপ আঁতৰ হৈ পালে মেচিনত সোমোৱাই দিয়া হৈছে। এতিয়া প্ৰথমে কাটিব। কাটি দিলে এটা চেভত। চেভত এই মেচিনটোত কাটি আনিলে সেইটো চেভত আহি গ'ল। তেনেকৈ আৰু এপাত কাটিব। এইটো ৰিলেক্সো নহয়, এইটো হেৰি কয়, ৰিলেক্সন নহয়, এইটো আপোনাৰ নায়ক। অসমত মই পোনপ্ৰথমবাৰৰ কাৰণে দেখুৱাই আছোঁ এনেকুৱা চেণ্ডেল ফেক্টৰী কেনেকৈ বনায়। অসমত পোনপ্ৰথমবাৰৰ বাবে দেখুৱাই আছোঁ। চাই থাকক সকলোৱে শেষলৈকে ভিডিঅ'টো। এতিয়া মেচিনত অলপ কিবা কৰিব, চাই থাকক। এইটো সমান কৰি আছে ন? হয়, এইটো চাইডকেইটা ঢাকা থাকে যে, হয়, সেইটো কাৰণে গ্ৰাইণ্ডিং কৰি দিছোঁ। সেইটো গ্ৰাইণ্ডাৰ বুলি কয়। গ্ৰাইণ্ডাৰ বুলি কয় ন? হয়। এতিয়া কি কৰিব? এতিয়া চিলিকন মাৰিম। এইটো চিলিকন বুলি কয়। চিলিকন বুলি কয় ন? হয়, চিলিকন মাৰিম। চিলিকন মাৰিলে মানে চমকিবৰ কাৰণে এইটো জিলিকি থাকিব আৰু। জিলিকি থাকিব ন? হয়। এই চেণ্ডেলযোৰ জিলিকিবৰ কাৰণে এইটো চিলিকন মাৰি দিছে।
ইয়াতে কোনো ধৰণৰ ষ্টিকাৰ লগাবনে ইয়াৰ পিছত এতিয়া ষ্টিকাৰ ইয়াৰ পাছত লগাওঁতে মোৰ দুটা মেচিন আনিবলগীয়া হৈ আছে হয় এটা ব্ৰেণ্ডৰ মেচিন আৰু এটা নাম্বাৰিং মেচিন হয় তাতে সকলোখিনি হ'ব এইটো হ'ব আৰু আপুনি আৰম্ভ কৰিছেহে যিহেতু হয় হয় আৰু কিছু ফাইনেন্সৰ অলপ প্ৰব্লেম হৈ আছে আপুনি একবাৰ চৰকাৰক কিবা ক'ব বিচাৰিব নেকি চৰকাৰক মই এইটো অনুৰোধ কৰিব বিচাৰিছোঁ যদি মোৰ নিচিনা গৰীব শ্ৰেণীৰ মানুহক চৰকাৰে যদি অকণমান সহায় কৰে হয় তেতিয়াহ'লে মোৰ লগতে আৰু গাঁৱৰ 2-4জন যুৱকৰ সংস্থাপনটো হ'ব বুলি মোৰ বিশ্বাস আছিল আপোনাৰ ইয়াত আৰু কোনোবা মানুহে কিবা কাম কৰে নেকি নাই মোৰ এজন লগাইছিলোঁ মাছখিনিতে হয় কিন্তু এই মালটোৰ ইমান চেলিং হোৱা নাইকিয়া মাৰ্কেটটো অকণ ডাউন হৈ আছে হয় মই সকলোকে জনাইছোঁ অসমৰ নগাঁও জিলাৰ নৌনৈ চুতীয়া গাঁৱত হয় আপোনাৰ ফোন নম্বৰটো মই দি দিম ডেছক্ৰিপশ্যনত আপোনালোকে এবাৰ নিব পাৰিব ডিছকাউণ্ট দিব সকলোকে ভালকৈ আপোনালোকে সকলোৱে নিব পাৰিব খুৰাক আৰু এটা কথা সুধিব বিচাৰিছোঁ এই চেণ্ডেলযোৰ আপুনি বনালে এই চেণ্ডেলযোৰ ইয়াৰ এতিয়া দাম কিমান হ'ব এই চেণ্ডেলযোৰ এইযোৰ বৰ্তমান আমাৰ গাঁৱলীয়া কাষ্টমাৰ কাৰণে ছিংগল মানে এযোৰ নিবলৈ আহে তেখেতসকলে 90 বা 100 ভিতৰত চেণ্ডেলযোৰ মোৰ পৰা ক্ৰয় কৰিছে আজি 3যোৰ এনেকৈ ক্ৰয় হৈছে 3যোৰ চেণ্ডেল যদি অলপ মানে বেছিকৈ নিব বিচাৰে তেতিয়া এইযোৰ দাম নিব বিচাৰিলে তেতিয়া 80 টকা হয় ৰেটত মালটো এৰিছোঁ অ'কে অ'কে এইটো মানে ৰবৰটো এইটো কেনেকুৱা চিষ্টেমত কিনি আনে এই ৰবৰখিনি আপুনি কিমান ক'ৰ পৰা কিনি আনে ৰবৰ মই দিল্লীৰ পৰা আনিছোঁ হয় দিল্লীৰ পৰা মেচিনাৰী ইণ্ডাষ্ট্ৰীৰ পৰা আনিছোঁ হয় দি যায় হেড দি যায় মানে মই অনলাইন পে'মেণ্ট কৰোঁ আৰু কোৰিয়াত আহে কোৰিয়া মানে ট্ৰেন্সপৰ্টত আহে আহি নগাঁও পায় নগাঁৱৰ পৰা মই ৰিচিভ কৰোঁ মোৰ ব্ৰেণ্ডৰ এইটো কি বস্তু ক'লে যিটো ব্ৰেণ্ড মানে ইয়াত যিটো মাৰ্কাৰ লাগিব ষ্টিকাৰ হয় এই ষ্টিকাৰ কাৰণে মানে মই বস্তু ৰেডি কৰিছোঁ হয় মোৰ ব্ৰেণ্ডত মই বনাই আছোঁ ইগল ব্ৰেণ্ডত বনাই আছোঁ ইয়াত MRP সকলোখিনি আছে ডিজাইন হ'ব এনেকুৱা হ'ব মানে ডিজাইনটো ডিজাইন হ'ব তো গাইজ ভিডিঅ'টো ইমানতে শেষ কৰিব বিচাৰিছোঁ শেষত আকৌ এবাৰ দাদাক ধন্যবাদ দিব বিচাৰিছোঁ এটা সুন্দৰ পদক্ষেপ লৈছে তেওঁ দাদা আপুনি কৈ দিয়ক আৰু ভিডিঅ'টো চাবলৈ অকণমান ৰাইজক সকলো অসমবাসী ৰাইজলৈ মোৰ বিশেষ অনুৰোধ থাকিল যে মোৰ ভিডিঅ'টো চাওক আৰু মোক অকণ সহায় সহযোগ কৰে বুলি মোৰ আশা থাকিল ধন্যবাদ ভিডিঅ'টো সকলোৱে চাওক লাইক কমেণ্ট শ্বেয়াৰ আৰু ভিডিঅ'টো ভাল পালে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ